ঠিক হলো একদম একদম সমস্ত জগতক রাখিল মই নিজরে পুনৰ সংসাৰ লীলাৰ মহাদেশ মোৰে নাভি পদ্ম জাখল ব্ৰহ্ম প্ৰজাপতি আৰু এই সৃষ্টিৰ কাৰ্যত সলগ্ন কৰে কিন্তু অকস্মাতে তলগুল সবারে আশ্রয়স্থল দেবী বকুণ্ঠরা সৃষ্টি করে না জানে সৃষ্টির আদিমূল সেই হেতুকে চিন্তি আছে মোৰে ঈশ্বৰ আপনি ব্রহ্মাণ্ডৰ মনোবাঞ্ছা কৰিলে কিন্তু আমাৰ মনোবাঞ্ছা কেতিয়া হ'ব পুৰণে কেতিয়া হ'ব বাৰু নিশ্চয় নিশ্চয় দেৱী অতি শীঘ্ৰে কৰিব লাগিব সংসাৰ লীলাৰ শুভ আৰম্ভ কৃষ্ণ
বিশ্ব ব্রহ্মাণ্ডৰ গৰাকী দেৱনাৰায়ণ আৰু দেৱী লক্ষ্মীৰ সন্মুখত ফলকি হে প্ৰভু নাৰায়ণ হে পৰম কৰুণাময় জগত চৰণ দুয়োৰে চৰণত এই নিশি নাৰদৰ সহস্ৰ কোটি উঠা দেৱৰী তোমাৰ সুমধুৰ হৰিনাম শ্ৰৱণ কৰিবলৈ পাই আমি নিজকে ধন্য মানিছা বাৰু কোৱাচোন দেৱৰী আজি হঠাতে বৈকুণ্ঠত উপস্থিত হোৱাৰ উদ্দেশ্য মাত্ৰ এটা দুয়োৰে চৰণ দৰ্শন কৰা আৰু তথা আশীৰ্বাদৰ ফলত পূৰণ হ'ল মোৰ মনৰ কামনা দেৱৰী কিন্তু বুলি ৰলা কিয় প্ৰকাশ কৰা মনৰ অভিলাষ দুৰ্যোধনৰ অত্যাচাৰত ধৰিত্ৰী যে ম্ৰিয়মান হৈ অহৰ্নিশে হেৰিছে তোমাৰ ঈশ্বৰ ধৰিত্ৰী উঠাৰ উপায় তুমি কেতিয়া চিন্তা কৰিবা প্ৰভু দেৱৰী তাৰ বাবে অলপো নকৰিবা ভকত যদি হয় যদি কৰি যাম সেজাবাৰ ক্ষমাৰাই জানিব দুষ্টকে দমন আৰু সত্যকে পালন কৰিবৰ বাবে আমি এই অত্যাচাৰীসকলক পতন ঘটাই ভগৱতী ভাৰময় কৰিব ঈশ্বৰময় তুমি ভগৱান ইচ্ছা পূৰণ অপূৰ্ব বাৰু প্ৰভু হে মাতৃ তোমাৰ দুখানি চৰণত পলশ্ৰুত প্ৰণিপাত জনাই নাকেৰে মাগিছো পদ্মনাভ বলতে চাও আমি ক্ষন্তেক করুগ বিশ্রাম বলো প্রভু